নমস্কাৰ মোৰ চেনেল মাজনীছ কিচেনলৈ আপোনালোকক আদৰণি জনাইছো। আজি মই বনাম এগ চাও, কিন্তু ইয়াত এটা টুইষ্ট আছে। গতিকে আহকচোন চাও কেনেকৈ বনাম। মোৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু জৰুৰ বেল আইকন প্ৰেছ কৰিব যাতে মোৰ নতুন নতুন ৰেচিপিৰ আপডেট আপোনালোকে পাই থাকে। এগ চাও বনাবৰ কাৰণে মই এটা বলত 3টা কণী ভাঙি লৈছো, আন্দাজ অনুসৰি নিমখ দিছো। এতিয়া এইখিনি মই ভালকে ফেটি লম। এখন পেনত তেল দি গেছত উঠাই দিছো। তেলখিনি গৰম হৈ গৈছে। এতিয়া ইয়াত মই ফেটি লোৱা কণীখিনি দি দিম। গেছটো মই লো ফ্লেমত কৰি লৈছো। কণীখিনি আমলেটৰ নিচিনা হৈ গৈছে। এতিয়া এইখিনি মই নমাই লম। এতিয়া হাতেৰে মই ৰোল কৰি লৈছো। এতিয়া এখন কটাৰী দি মই এইদৰে কাটি যাম। এতিয়া এইখিনি মই চাও নিচিনাকে ফ্ৰাই কৰিম। মই লৈছো 2টা মিডিয়াম সাইজৰ পিয়াজ এনেকে কাটি লৈছো। এটা মিডিয়াম সাইজৰ বিলাহী এনেকে কাটি লৈছো। 2টা কেঁচা জলকীয়া এনেকে কাটি লৈছো। এতিয়া আকৌ পেনখনত তেল দি গেছত উঠাই দিছো। পিয়াজখিনি দি দিছো। জলকীয়া 2টা দি দিছো। কাটি লোৱা বিলাহীখিনি দি দিছো। এতিয়া অকমান লৰাই লম। আন্দাজ অনুসৰি নিমখ দিছো। সৰু চামুচেৰে 1 চামুচ ধনিয়া গুৰি দিছো। এতিয়া এইখিনি ভালকে মিক্স কৰি লৈছো।
এতিয়া ইয়াত মই কাটি লোৱা কণীখিনি দি দিম। গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। এতিয়া মই গেছটো হাই ফ্লেমত কৰি লৈছো। আমাৰ এগ চাও হৈ গৈছে। সৰু ল'ৰা ছোৱালীক বৰ্ডিং আমলেট দিয়াতকৈ এনেকৈ এগ চাও বনাই দিলে সিহঁতি খায়ো ভাল পাব। মোৰ এই ৰেচিপি আৰু ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু প্লিজ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।